আজি আছিল আমাৰ সৰুবিহুতি ৱৰ্কশ্বপৰ চতুৰ্থটো দিন। আজি যিহেতু বতৰটো ৰাতিপুৱাৰ পৰা বেয়া হৈ আছিল, তথাপিও আবেলি টাইমত কিন্তু বতৰটো ভাল হ'ল, সেইকাৰণে আমাৰ ৱৰ্কশ্বপটো ষ্টাৰ্ট হ'ল। চাওকচোন আমাৰ মৰমৰ মাধুৰিমা বাইদেৱে কিমান খুটি নাতি মাৰি শিকাইছে। সৰু বিহুটিৰ ৱৰ্কশ্বপটো কেৱল বিহু নাচৰ শিকোৱাই নহয়, ইয়াত অসমীয়া পৰম্পৰাগত সাজপাৰ, অসমীয়া সংস্কৃতিৰ বিষয়েও বহুত শিকা যায়। এই কণমানি কেইজনী কিন্তু মাজে মাজে ভাগৰে, অলপমান সময় বহে, কেইজনীমানেতো কি কৰিছে কি নকৰিছে একো গম নাপায়, মুঠতে নাচিয়ে থাকে আৰু ভাল লাগে চাই এওঁলোকক। কি ঠিক কাইলৈ ইয়াৰে মাজৰ পৰাই কেইবাজনীও গৈ কিনে বিহু সম্ৰাজ্ঞীৰ কাৰণে অংশগ্ৰহণ কৰিব প্ৰতিযোগিতাত, কাৰণ বহুতে সেই সপোনটো মনত লৈ বিহুৰ কৰ্মশালাত শুদ্ধকৈ বিহু শিকাবলৈ বিচাৰে, আৰু সেইটো আমি প্ৰায় শুনো আমাৰ পেৰেণ্টছবোৰৰ মুখৰ পৰা। বাৰু আজিলৈ ইমানতে শেষ কৰিছোঁ আজিৰ ভিডিঅ'টো। কালিলৈ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে গুড নাইট।